নমস্কাৰ ছাৰ বাইদেউসকল আন্তৰিক স্বাগতম জনাইছোঁ চৰকাৰী কৰ্মচাৰীসকলৰ গৰমৰ বন্ধ সম্পৰ্কীয় খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে চাওক মোবাইল স্ক্ৰীনত দেখিবলৈ পাই আছে যে য'ত শিক্ষামন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে 25 জুনৰ পৰা 25 জুলাইলৈ গৰমৰ বন্ধ বানৰ বাবে আগুৱাই দিয়া হৈছে বন্ধ কিয়নো ৰাজ্যত বৰ্তমান প্ৰবল বান পৰিস্থিতিৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ আছে সেই গতিকে 1 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া গৰমৰ বন্ধ 5 দিন আগুৱাই দিয়া হৈছে সেয়েহে 25 জুনৰ পৰা 25 জুলাইলৈকে গৰমৰ বন্ধ এই আছিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীলৈ এই মেছেজটো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আনহাতে চৰকাৰী কৰ্মচাৰী লগতে পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰবোৰ নিয়মীয়াভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ